লাগিছেনে নমস্কাৰ নমস্কাৰ গ্ৰহণ জনাইছোঁ মই আমাৰ অঞ্চলৰ মই কৈছোঁ আমাৰ ভিত্তিত আছে অসমৰ নদীয়ে পানীয়ে সাঁতুৰি ডক্টৰ কল্পক বৰুৱা মন্ত্ৰী ডাঙৰীয়াই আসন গ্ৰহণ কৰক আৰু অসমৰ পৰ্বতে ঘূৰি ভিক্ষাৰী বিধক তামোল পাল ডাঙৰীয়া আসন সুধিব বিচাৰিছোঁ যে ভিক্ষাৰীৰ বিধক যে আমাৰ ভিক্ষাৰীসকলৰ ভাত খায় কিমান আৰু ভিক্ষাৰীসকলে কাপোৰ লৈ ৰাস্তাত কিয় থাকে এই ক্ষেত্ৰত আমি নাজানো জানিব ডক্টৰ কল্পক বৰুৱাই তেওঁ ক'ব আমি জনসাধাৰণ বহুত মৰম দি আছোঁ ডক্টৰ কল্পকৰ দৰে বহুত লুণ্ঠন কৰি আছে সিহঁতৰ মাজত বহুত টকা পইচা মই বিদেশত আছে মিছা কথা আগৰ চৰকাৰে আমাক একো দি যোৱা নাই হ'ব আমি এতিয়া অকণমান ব্ৰেক লওঁ বিৰতিৰ পাছত আকৌ ঘূৰি আহিলোঁ টকশ্ব'লৈ এতিয়া সুধিব বিচাৰিছোঁ যে ডক্টৰ কল্পক বৰুৱা আপুনি নদীত কিমান পানী ঢালিলে আৰু কলগছ বৰুৱাৰ কিয় নোহোৱা হ'ব ধৰিছে হয় আমি কলগছ খাই বহুত ভাল পাওঁ আমাৰ সমষ্টিত দোনাত ভাত খাই ভাল পায় আৰু ভাল লাগে সকলো মানুহে কলগছত কলপাত আৰু বহুতে ভাত খায় আমাৰ গাঁৱত 100টা হাতী আছে নহয় এই সকলো মিছা কথা ভিক্ষাৰী ডাঙৰীয়াক ক'ব দিয়ক এতিয়া আমাৰ ভিক্ষাৰী ডাঙৰীয়া গ'ল এতিয়া আমি টকশ্ব'টো সমাপ্ত কৰিম